নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। অসমৰ আৰক্ষীৰ মহানুভৱতা দৰিদ্ৰৰ মাজত বস্ত্ৰ গৰম কাপোৰ বিতৰণৰ নৱবৰ্ষক আদৰিছে আৰক্ষীয়ে। আমি কথা জানিছোঁ নৱবৰ্ষৰ পহিলা দিনটোত সকলোৱে আনন্দ উল্লাসৰ মতলীয়া হৈ ব্যস্ত হৈ পৰিছে নতুন বছৰক আদৰিবলৈ। এইক্ষেত্ৰত কথা জানিছোঁ তেনে সময়তে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত অসমৰ অৰুণাচল সীমান্তত জাগুনত দেখা গ'ল অসম আৰক্ষীৰ এক ব্যতিক্ৰমী পদক্ষেপ। আমি ক্ষেত্ৰত জনাইছোঁ দৰিদ্ৰলৈ বস্ত্ৰ কমল আৰক্ষীৰ লেখাপানী আৰক্ষী আৰু জাগুন আৰক্ষীৰ উদ্যোগত জাগুন অঞ্চলৰ বিভিন্ন ঠাইত থকা মগনীয়া আৰু মানসিক ভাৰসাম্য লোকসকলক হেৰুৱা লোকসকলক এযোৰকৈ বস্ত্ৰ আৰু আহাৰ কপোৱা শীতৰ পৰা ৰক্ষা পাবলৈ একোখনকৈ কম্বল বিতৰণ কৰে। আমি প্ৰথমে জনাইছোঁ লেখাপানী আৰু জাগুনৰ আৰক্ষীৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে জাগুনৰ সচেতন মহলে। আমি ভাবিছোঁ দৰিদ্ৰলৈ বস্ত্ৰ কম্বল বিতৰণ উল্লেখযোগ্য যে মানৱীয়তা দৃষ্টি সকলোকে সমজ্ঞান কৰি সকলোৰে মাজত সম্প্ৰীতি ভাতৃত্ববোধ জীয়াই ৰখাৰ কল্পনা কৰি অনাগত দিনসমূহত শান্তি প্ৰীতি কামনা কৰি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই জাগুন আৰক্ষী বিষয়া বিজু ডেকে।